উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। অসম আত্মনিৰ্ভৰ আঁচনিত আপোনালোকৰ হাতত বেছি দিন নাই, গতিকে আপোনালোকে এপ্লাই কৰি লওক। যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকে গমেই পাইছে যে 28 ফেব্ৰুৱাৰী লাষ্ট ডেট, গতিকে আপোনালোকে 28 ফেব্ৰুৱাৰীৰ আগত এই আঁচনিত আপোনালোকে এপ্লাই কৰক। পৰ্টেল খোলা আছে, 28 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকৰ পৰ্টেল বন্ধ হৈ যাব, গতিকে আপোনালোকে এপ্লাইটো কৰি লওক। আৰু যিখিনি যুৱক যুৱতী 1.0 এপ্লাই কৰিছিলে আৰু দুবাৰকৈ ইণ্টাৰভিউ দি কিনে সেই আঁচনিৰ পৰা বঞ্চিত হৈছিলে, সেইখিনি যুৱক যুৱতীৰ কাৰণে হয়তো এইবাৰ বহুতে চান্স আছে, গতিকে আপোনালোকে এই চান্সটো নেহেৰুৱাব। মই আপোনালোকক আগতেও কৈছোঁ ভিডিঅ' বনাই যে পুৰণা খিনিৰ কাৰণে এইবাৰ বহুতে চান্স আছে। আৰু এতিয়ালৈকে মাত্ৰ 50,000 যুৱক যুৱতীয়ে ফাইনেল ছাবমিটটো কৰিছে, য'ত 1,62,000 এপ্লাই কৰিছিলে, কিন্তু তাত মাত্ৰ 50,000 যুৱক যুৱতীয়ে এপ্লাই কৰিছে। গতিকে আপোনালোকৰ এই চান্সটো নেহেৰুৱাব, গতিকে আপোনালোকে এই চান্সটো লওক। আৰু মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এপ্লাই কৰক, এইবাৰ পোৱা চান্স বহুতেই আছে। গতিকে ভিডিঅ'টো চাই কৰি যদি ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।